ধুনীয়াকৈ ডাৱৰী। নমস্কাৰ বন্ধুসকল, বিপুল লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ কেম্পাছৰ ভিতৰত থকা শিৱ মন্দিৰৰ আগৰ পৰা। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হ'ল মন্দিৰ। আগত মই আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলোঁ মই আমাৰ মন্দিৰৰ আগত, য'ত ৰুদ্ৰাক্ষৰ পুলিৰ বিষয়ে কৈছিলোঁ। ৰুদ্ৰাক্ষ এতিয়া পকি সৰি আপোনাৰ শেষ হৈ গ'ল। এতিয়া নতুনকৈ আকৌ ফুল ফুলিছে এজোপা ৰুদ্ৰাক্ষৰ গছ। বৰ্তমান আজি ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত বৰষুণ দি আছিল। বৰষুণৰ কাৰণে পূৰা ৰাস্তাত এতিয়া পানী। কেম্পাছ এৰিয়াত এতিয়া পানী ভৰপূৰ। আজি বতৰটো ডাৱৰীয়া কাৰণে এতিয়া আমি চাহ খাবলৈ পকৰি বনালোঁ। তাৰপিছত আছে আপোনাৰ লগত ৰিং পাপৰ, তাৰপিছত এটা কণী। এতিয়া সিহঁতৰ জুতিটো লওঁ।